जिंदाबाद जिंदाबाद एनडीए जिंदाबाद 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 एनडीए जिंदाबाद 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 एनडीए जिंदाबाद 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 सीपीएम लोंगे लोंगे कोलकाता जिंदाबाद 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 लोंगे एनडीए लोंगे আমাৰ যেটো বিধানসভাৰ নিৰ্বাচনৰ ৰিজাল্ট এইটো আমাৰ ঘোষণা হল কাউন্টিং সমাপ্ত হল আৰু বাক্সা সমষ্টিৰ পৰা যেহেতু মই এনডিএ হিচাপে প্ৰাৰ্থী আছিলো বিপিএফ বিজেপি আৰু এজিপিৰ তো বিপুল ভোটত আমি বিজয়ী হ'ম বুলি আগতে এটা অনুমান পাইছিলো আৰু আমি এইটো ব্যক্ত কৰিছিলো আৰু এই হিচাপে আমি বিজয়ী হৈছো আৰু মই খুবেই আনন্দিত হৈছো উৎফুল্লিত হৈছো আৰু মই এই সুযোগতে মই আমাৰ বিপিএফ দলৰ যিমান নেতা কৰ্মীসকল আছে আমাৰ সেল কমিটি বিলাক আছে আমাৰ বিজেপি দলৰ বিভিন্ন আমাৰ পৰ্যায়ৰ বিষয়ববীয়াসকল আমাৰ যিমান আমাৰ ভোটাৰসকল আছে বা এজিপিও আছে আমাৰ লগত আৰু আমাৰ যিমান আমাক সমৰ্থন দিয়া সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল আৰু আমাৰ অঞ্চলৰ সকলো ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো আৰু আগন্তুক দিনত আমি আমাৰ যিবিলাক ৰাইজৰ যিবিলাক কৰিবলগীয়া কামবিলাক আছে এইটো আমি গুৰুত্ব সহকাৰে আমি কামটো কৰি যাম কাম বুলি মানে বিশেষ মানে ৰাইজৰ যিবিলাক অভাৱ অভিযোগ আছে যেটো কৰিলে ৰাইজৰ উপকাৰ হ'ব এই কামবিলাকে আমি কৰি যাম আৰু আমাৰ বিটিসিত আমাৰ আগ্ৰাবা মহিলাৰী ছাৰ আছে তেখেতৰ নেতৃত্বত বিটিসি চৰকাৰ চলি আছে আৰু এই চৰকাৰৰ লগতো আমি অতপ্ৰত জড়িত থাকি আমি অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি আমাৰ অঞ্চলৰ আমাৰ 42 নং বাক্সা সমষ্টিৰ লগতে সমগ্ৰ বিটিসি অঞ্চলৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু সহযোগিতা আমি আগবঢ়াই যাম মন্ত্ৰীত্বৰ দাবীটো আমাৰ দলৰ পৰা আমাৰ হাই কমাণ্ডে ঠিক কৰিব তাক মন্ত্ৰী দিব লাগে নিদিয়ে এই ক্ষেত্ৰত মই বিশেষ হেতু মই আজি নকওঁ আৰু হেতু